কনভাৰচেশ্যনত মই এগৰাকী লেডিৰ লগত কথা পাতি আছিলোঁ। তো লেডিগৰাকীয়ে কৈছে মোকতো মেণ্টেল ফিটনেছৰ দৰকাৰ কি? অকণমান টাফ হ'লে হয়, অকণমান টাফ হৈ পেলাই মই ডে টু ডে কামত কৰি আছোঁ, মই কৰিব পাৰিছোঁ, যিখিনি মোৰ ডিউটি আছে মই কৰিছোঁ, তাতে আৰু মোৰ মেণ্টেল হেল্থৰ কথা মই ইমান কিয় ভাবিব লাগে? আৰু মানুহ যোনে মেণ্টেল হেল্থক লৈ পেলাই ইমান কৈ থাকে সেয়া মানুহ হৈছে দুৰ্বল। কিন্তু মই ইয়াতে এটা কথা তেখেতক কৈছিলোঁ, হয় আপোনাৰ মতে আপুনি কামখিনি যিখিনি কৰি আছে সেইখিনিত ভাবিছে আপুনি কমপ্লিট কৰিব পাৰিছে, মানে ইউ আৰ এ ষ্ট্ৰং পাৰ্চন। অ'কে, আপুনি ষ্ট্ৰং হ'ব পাৰে, কিন্তু সকলো মানুহ আপোনাৰ নিচিনা নহয়, কাৰণ আপোনাৰ পৰিৱেশ, আপোনাৰ পৰিস্থিতিটো বেলেগ হয় বেলেগতছে। তো কোনেই কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন লৈছে সেইটো লৈ পেলাই আমাৰ যিটো আমাৰ লাইফ হয় সেইটো লাইফ আমি বিল্ড কৰোঁ, আমাৰ যিটো পাৰ্চনেলিটি হয়। আৰু এইকেইটা আৰু এটা কথা মই তেখেতক সুধিছিলোঁ, আপুনি যে কৈছে আপুনি ইমান ধুনীয়াকৈ আপোনাৰ লাইফটো আপুনি ৰাতিপুৱাৰ পৰা উঠি পেলাই আপোনাৰ ডিউটিখিনি কৰিছে, আপুনি কিমানখিনি টাইম আপুনি পুৰা পিচ অফ মাইণ্ডেৰে কামটো কৰিছে? আপুনি যেতিয়া কামটো কৰি থাকে আপোনাৰ ভিতৰৰ পৰা ছেটিছফেকশ্যনটো আহেনে? আপুনি ফিল কৰেনে আপুনি কামটো কৰি বহুত এনজয় কৰিছে? তেতিয়া মানুহগৰাকীৰ আনচাৰ আছিলে, সেইটোতো নহয়ে, আমি আমাৰ কাম কৰি থাকিলে অলপমান খং চংটো উঠিবই, আমিতো তেনেকৈ আৰু কেনেকৈ আৰু থাকিবলৈ নোৱাৰোঁ, মানে পৃথিৱীত যিটো মানে সংসাৰত যেতিয়া আছোঁ সংসাৰৰ বস্তুবিলাকেতো দিগদাৰি কৰিবই। মই তেখেতক কৈছিলোঁ এইখিনিতে হৈছে আপোনাৰ মেণ্টেল হেল্থটোক আপুনি ইম্পৰ্টেঞ্চ দিয়া। কাৰণ আপুনি কিবা এটা যদি কাম কৰিছে আৰু কামটো কৰি পেলাই যদি আপুনি ভাল ফিল কৰা নাই, আপুনি যদি মনৰ পৰা কৰা নাই, তো অবভিয়াছলি আপুনি এটা 100% দিব পৰা নাই, আৰু সেইটোৱে আপোনাক দিগদাৰ কৰি আছে। আমি পৃথিৱীত আহিছোঁ, আমি ভাল কাম এটা কৰি পেলাই তাক কমপ্লিট কৰি পেলাই আমি মনত সেইটো কামটো কমপ্লিট হোৱাৰ ছেটিছফেকশ্যনটো ল'বলৈ। আৰু ইয়াতে যদি আপুনি সেইটো যদি ল'ব পৰা নাই, তো অবভিয়াছলি কিবা এটাতো আছে ন প্ৰব্লেম। তো সেইটো কাৰণে আমি আমাৰ মেণ্টেল হেল্থটো ভালকৈ ৰখা বহুত ইম্পৰ্টেণ্ট। আমি চাব জানিব লাগিব কি প্ৰব্লেম আছে, আমাৰ লাইফত প্ৰব্লেম চলি আছে, আৰু কিয়নো আমি পিচটো ফিল কৰা নাই কিবা এটা কাম কৰি। যেতিয়া সেইকণ এনালিচিছটো আমি কৰিম লাইফত, তেতিয়াহ'লে ষ্ট্ৰং হোৱাৰ লগতে আমি মেণ্টেলি পুৰা পিচফুলি এটা কাম কৰিম, তেতিয়া আমাৰ লাইফটো বহুত ফুলফিল যেন লাগিব। আই হোপ এইটো ইনফৰমেশ্যন অকণমান হ'লেও আপোনাক হেল্প কৰিব। থেংক ইউ।